ভকতা নহয় জানো এয়া বুঢ়া ভকতা কালি ছাৰ ভাল ছাৰ আজি পায়স দিয়া হৈছে মানে ন সকলোৱে মংগল হওক ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাওক তাৰে কামনা কৰিছোঁ সৰস্বতী মাৰ ওচৰত ভণ্টি প্ৰসাদ দি আছা সকলোৱে মানে প্ৰসাদ ব্যস্ত ন হাই এভৰিৱান নমস্কাৰ আৰু আশা ৰাখিছোঁ আপোনালোক সকলোৱে ভালে সকলো আছে আৰু আজি সৰস্বতী পূজা বুলি অকণমান স্কুলে ঘূৰি দিওঁগৈ বলক তেন্তে আৰু মই আহিছোঁ এইফালে বিষ্ণুজী এল পি স্কুললৈ আৰু এইফালে সৰস্বতী পূজা উপলক্ষে পূৰা একদম পূৰা কি খাইছে এটা পায়স খাইছে পূৰা পায়স দিয়া হৈছে এইফালে আৰু ভালনে তোমালোকৰ এইফালে পূৰা আহিছে আৰু নচলি খাইছা খোৱা আৰু এইফালে ভাইটি ভণ্টিহঁতে পূৰা খোৱাত লাগিছে খাইছা পায়স খোৱা আজি ভাল লাগিছে মানে গোটেই সকলো ছাত্ৰ ছাত্ৰীয়ে মানে একদম পূৰা ইউনিফৰ্মত অহা নাই মানে একদম হাজিৰত আহিছে ভকতা নহয় জানো এয়া বুঢ়া ভকতা কালি ছাৰ ভাল ছাৰ আজি পায়স দিয়া হৈছে মানে ন অকণমান সোনকালে হৈ গ'ল নেকি আৰু পাছত কিবা হ'ব নেকি এনেই আৰু ইয়াৰ পাছত আৰু মানে মাহ প্ৰসাদৰ কাৰণে এইবিলাক নাম চাম হ'ব ন এই প্ৰথমতে মানে পায়সটো খুৱাই লোৱা হৈছে আচ্ছা একদম ধুনীয়াকৈ সকলোৱে খাইছা খোৱা লাজ নকৰিবা আৰু এইফালে খোৱা আৰু এইফালে বাপ সমস্ত আহিছে ভালনে সকলোৰে ছাৰ আৰু এইফালে প্ৰধান শিক্ষক ছাৰ পায়স দিয়া হৈছে ৰাতিপুৱা নহয় জানো সৰস্বতী পূজা উপলক্ষে সকলোৱে ভাল ন বাপ সমস্ত কৃষ্ণ প্ৰথমে পায়স দিয়া হৈছে আজি সৰস্বতী পূজা তোমালোকে খোৱা না হোৱা তাৰমানে খাবা আচ্ছা আৰু মই এইফালে আহি গ'লোঁ ঘূৰণীয়া ভাটিচুক স্কুললৈ এইফালে চচিৰা মানে সৰস্বতী এইফালে পূৰা প্ৰাৰ্থনা চাৰ্থনা কৰা হৈ গ'ল ন এইফালে চাং সেৱা এটা লৈ লওঁ কৃষ্ণ আৰু সকলোৱে মংগল হওক ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাওক তাৰে কামনা কৰিছোঁ সৰস্বতী মাৰ ওচৰত আৰু এইফালে ভাইটি কেতিয়া আহিলা চচিৰা আৰু ভাইটিৰ নামটো তোমাৰ নামটো কোৱা হা কোন ক্লাছত পঢ়িছা ভালকৈ পঢ়িবা দেই মানে পূজা চূজা কৰিলে নাই আজি ইয়াত কৰিলা আৰু আপোনালোকে সৰস্বতী পূজা খাবলৈ আহিলে নেকি কেতিয়া আহিলে ভাল আৰু ন মানে কি কৰা হ'ব আজি নাম চাম লোৱা হ'ব ন ইয়াতে নে কি বাৰু সকলোৱে সৰস্বতী মাৰ আশীষ ল'বলৈ আহিলে ন সকলোৱে হেপ্পী সৰস্বতী পূজা ন এইফালে বৌ লুকাই আছোঁ যে তুমিখন দেখা দিয়া অকণমান আৰু এইফালে সৰস্বতী পূজাৰ উপলক্ষে আই বাপ সমস্তে কিমান ধুনীয়াকৈ নাম লৈ আছে চাওকচোন তোমালোকৰ নামটো কি হে কি আৰু তোমাৰ কি ধৰিত্ৰিকা কোন ক্লাছত আৰু একদম সকলোৱে একদম পূৰা মেখেলা চাদৰ পিন্ধি আহিছে ন ভাল লাগিছে নামটো কোৱা হা চুপ্ৰিয়া ভাল লাগিছে নামটো কৈ দিয়া ভাইটি আজি সকলোৱে মানে বিৰিয়ানী খাব আনিছে আৰু এইফালে ভাইটিসকল তোমালোকৰ ভালনে কি খালা ৰাতিপুৱা স্কুলত খাবা লাহেকৈ ন আৰু এইফালে মই আহি গ'লোঁ আমাৰ নাহৰকটীয়া হায়াৰ ছেকেণ্ডেৰী আৰু এইফালে সৰস্বতী পূজাৰ প্ৰসাদ ভণ্টি প্ৰসাদ দি আছা সকলোৱে মানে প্ৰসাদ ব্যস্ত ন তোমালোকে ঘৰ ক'ত তোমালোকৰ কি পঢ়ি আছে এতিয়া কোন ইয়েৰ হা 6ত মানে ইয়ালৈ আহি গ'লা ন ঠিকে আছে আৰু ময়ো খাই দিছোঁ এইফালে প্ৰসাদৰ ভাগি
চচডিমাৰ নামত কৃষ্ণ আৰু এইফালে হায়াৰ ছেকেণ্ডেৰী আৰু এইফালে এইখনে আমাৰ নাহৰকটীয়াৰ হায়াৰ ছেকেণ্ডেৰী স্কুল আৰু ইয়াতেই আগন্তুক মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ'ব তো মেট্ৰিক পৰীক্ষালৈ আৰু বেছি দিন নাই তোমালোকে ভালকৈ পঢ়া শুনা কৰা মেট্ৰিক পৰীক্ষালৈ ভালকৈ সাজু হোৱা আৰু এই চেগতে অসমৰ সকলো ছাত্ৰ ছাত্ৰীলৈ মেট্ৰিক পৰীক্ষাৰ অলেখ শুভকামনা জনাইছোঁ আৰু ফুৰিবলৈ সময় নাপাওঁ তো আজি সৰস্বতী পূজা বুলি মানে এপাক ঘূৰি দিছোঁ আৰু আমি এইফালে নদী কিনাৰ ফালে বগৰী খাবলৈ আহিছোঁ তো ব'লক নদী কিনাৰ ফালে যাওঁ আৰু এইফালে নদী কিনাৰ ফালে আহিছিলোঁ বগৰী খাবলৈ তো একদম মুখখন ধুই লওঁ পূৰা আশাৰ লাগিছে নদীৰ পানী একদম পূৰা মজা ফ্ৰেছ পানী হয় আৰু এইফালে চাওকচোন নদীৰ পাৰটো কিমান মজা লাগিছে একদম পূৰা সেউজীয়া কি মজা লাগিছে আৰু এইফালে চাওক কিমান ধুনীয়া বগৰী লাগি আছে নৈ কিনাৰত বগৰী খাবলৈ আহি দিলোঁ আজি প্ৰায় শেষে হৈ গৈছে আৰু বগৰীটো কিমান আছে বগৰী লাগি আছে এইবোৰ ধুনীয়া বগৰী লাগি আছে